নমস্কাৰ বন্ধুসকল, আজিৰ প্ৰথমটো খবৰ এই ধুমুহাৰ ফলত দেশৰ সৰ্ববৃহৎ চহৰ ইয়াংগুনৰ পৰা প্ৰায় 425 কিলোমিটাৰ দক্ষিণ পশ্চিমত থকা কোকো দ্বীপৰ ক্ৰীড়া ভৱনসমূহৰ চালো ভাগি পৰিছিল। ঘূৰ্ণীবতাহ মছাৰ ম্যানমাৰৰ চিটোৱে বিধ্বংসী ৰূপ ধাৰণ, প্ৰতি ঘণ্টাত 130 মাইল বেগেৰে বলিছে বতাহ। এই ধুমুহাৰ ফলত দেশৰ সৰ্ববৃহৎ চহৰ ইয়াংগুনৰ পৰা প্ৰায় 425 কিলোমিটাৰ দক্ষিণ পশ্চিমত থকা কোকো দ্বীপৰ ক্ৰীড়া ভৱনসমূহৰ চালো ভাঙি পৰিছে। ম্যানমাৰৰ বন্দৰ চহৰ চিটোৱে দেওবাৰ শক্তিশালী ঘূৰ্ণীবতাহ মছাই বিধ্বংসী ৰূপ ধাৰণ কৰে। ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ৰাজধানী চিটোৱেৰ কিছু অংশত বানপানী হৈছে। আনহাতে প্ৰতি ঘণ্টাত 130 মাইল গতিবেগৰ বতাহে বহু ঘৰৰ টিনৰ চাল উৰুৱাই নিয়াৰ উপৰি যোগাযোগ টাৱাৰো মাটিত বগৰাই পেলায়। ম্যানমাৰৰ উদ্ধাৰকাৰী সেৱাই কয় যে ভূমিস্খলনত 2জন লোকৰ মৃত্যু হৈছে। ইফালে স্থানীয় সংবাদ মাধ্যমে অনুসৰি ম্যানমাৰত গছ বাগৰি পৰাৰ ফলত 1জন লোকৰ মৃত্যু হৈছে। দেশৰ পূব চান ৰাজ্যৰ এটা উদ্ধাৰকাৰী দলে ইয়াৰ ফেচবুক পেজৰ জৰিয়তে ঘোষণা কৰিছিল যে ধাৰাসাৰ বৰষুণৰ বাবে তছলিক টাউনশ্বিপত ভূমিস্খলন হৈ নিজ ঘৰতে সমাধিস্থ হোৱা এহাল দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰিছে। জানিব পৰা মতে চিটোৱেৰ 3 লাখ বাসিন্দাৰ 4,000ৰো অধিক লোকক আন চহৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু 20,000ৰো অধিক আৱাসীয়ে চহৰখনৰ ওখ স্থানৰ মঠ, পেগোডা আৰু বিদ্যালয়ৰ দৰে স্থানত আশ্ৰয় লৈ আছে। দ্য ডেইলি ষ্টাৰৰ বাতৰি অনুসৰি বাংলাদেশত ধুমুহাৰ আগতে প্ৰায় 3 লাখ লোকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰিত কৰিছে। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা ভয়ংকৰ খবৰ। শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল এখন ডাম্পাৰ। 5জন লোক আছিল বলেৰ পিকআপ বানখনত। শদিয়াত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰ আৰু বলেৰ পিকআপ বানৰ সংঘৰ্ষত 3জন নিহত। শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল ডাম্পাৰখন। 5জন লোক আছিল বলেৰ পিকআপ বাহনখনত। শদিয়াৰ 115 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, বলেৰ পিকআপ ভান আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল ডাম্পাৰখন। 5জন লোক আছিল বলেৰ পিকআপ ভানখনত। দুৰ্ঘটনাত 3জন লোক নিহত হোৱাৰ বিপৰীতে আহত 2জন। আন 2জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত 2জনক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে। লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। বন্ধুসকল, আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ নিত পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক আৰু মোক 1000 ছাবস্ক্ৰাইব কৰাত সহায় কৰক। পৰৱৰ্তী খবৰ, CJM কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। কেনেকৈ বন্দনা নিৰসংগভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বিট। CJM কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। CJM আদালতত দাখিল কৰা হ'ল মহানগৰী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ চাৰ্জশ্বিট দাখিল কৰিলে নুনমাটি আৰক্ষীয়ে। চাৰ্জশ্বিটৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ আছে বন্দনা কলিতাই কেনেদৰে নিৰসংগভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক। CJM কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে 4 মাহৰ ভিতৰত চাৰ্জশ্বিট প্ৰস্তুত কৰি দাখিল কৰে আদালতত। চাৰ্জশ্বিট দাখিলৰ পিছতে নিয়মীয়া শুনানি আৰম্ভ হ'ব আদালতত।